Hello everyone, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে। আৰু আজি এতিয়া মই যাব ওলাইছো সৰস্বতী পূজা আৰু লগৰকেইজনী পিছফাল আহি আছে। আজি 26 জানুৱাৰী সৰস্বতী পূজাও পৰিছে আৰু গণতন্ত্ৰ দিৱসো পৰিছে। আৰু এতিয়া মই যাব ওলাইছো সৰস্বতী পূজা আৰু এইজনী পিতকিলিজনী পিছে পিছে আহি আছে। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আমি স্কুল আহি পাই গ'লো আৰু স্কুলখনত ল'ৰা ছোৱালী কাকোৱে দেখি পোৱা নাই। আমাৰ পলমি হ'ল নেকি? আমি এইখন স্কুললৈ আহিছোঁ, আমাৰ ওচৰতে হয় আৰু স্কুলখনৰ নাম হৈছে হাতীগড় প্ৰাথমিক বিদ্যালয়। ইয়াৰ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা ছোৱালী সকলো ইয়ালৈকে আহে। ঠিক আছে, তেতিয়াহ'লে আপোনালোক চাই থাকক। এইফালে দেৱী মাৰ ওচৰত মই ধূপ ধূনা জ্বলাই ল'লোঁ, দেৱী মাক প্ৰাৰ্থনা কৰিলোঁ আৰু মনে বিচৰাটো পাম বুলি আশীৰ্বাদ বিচাৰিছোঁ। দেৱী মায়ে যাতে সেয়া মোৰ আশা পূৰণ কৰে। আৰু এইফালে দেখিছেনে দেৱী মাক ইমান ধুনীয়াকৈ সজাইছে ফুলেৰে আৰু সকলো ল'ৰা ছোৱালী মিলি এনেকৈ ইমান কষ্ট কৰিছে আজিৰ দিনটো। আৰু এইফালে সকলো এনেকৈ ধূপ ধূনা জ্বলাই লৈছে, তামোল পাণ দিছে আৰু সকলোৱে মনৰ আশা পূৰণ হ'ব বুলি এনেকৈ সকলোৱে ধূপ ধূনা জ্বলাই লৈছে। আৰু সিহঁতৰ যাতে মনৰ আশাবোৰ পূৰণ হয় মোৰ ফালৰ পৰা কৈ দিছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব সকলোকে। আমি স্কুল আহি পোৱাত আমাৰ পলমি হ'ল। এইফালে সকলোৱে লাইন পাতি তেনেকৈ মাহ প্ৰসাদ লৈ আছে আৰু ভকতজনে এতিয়ালৈকে খাবলৈ অনুমতি দিয়া নাই আৰু আমাৰ বাবে দেৱী মাক প্ৰাৰ্থনা কৰিব পাৰিলোঁ, সেয়াই আমাৰ কাৰণে যথেষ্ট। আৰু সেইফালে ছাৰ আৰু বাইদেউ দুজন তেনেকৈ কিবা কিবি বিলাই আছে আৰু এতিয়া সকলোৱে এনেকৈ খাইছে আৰু ময়ো মাহ প্ৰসাদ খাই ল'লোঁ। আৰু এতিয়া আমি বাহিৰে বাহিৰে যাম খুৰী ঘৰলৈ। ঠিক আছে। আৰু এইফালে স্কুলৰ পৰা বাহিৰে বাহিৰে খুৰীহঁতৰ ঘৰত চাহৰ জুতি লৈ আছোঁহি। অ' বাইদেউ চাহ খোৱা। মই ভিডিঅ' কৰি আছোঁ বুলি সিহঁতৰ চাহ খাবলৈ ভয় হৈছে। এইফালে এগৰাকীয়ে বিহু গান শুনি নাচি দিছে একেবাৰে। আৰু এতিয়া খুৰী ঘৰৰ পৰা ওলালোঁ, চাহ তাহ খাই ফূৰ্তি ফাৰ্তা কৰিলোঁ। পৰা এইফালে খুৰীকো লৈ গৈছোঁ। এই স্কুলখনৰ ওচৰতে আমলখি গছ এজোপা দেখিলোঁ, তাতে ওচৰৰ মানুহ এঘৰ হয়, সেইকাৰণে খুৰীক লৈ গৈছোঁ তাৰ পৰা আনি দিবলৈ। আৰু এতিয়া আমি গৈ আছোঁ। এইজোপা আমলখি গছজোপা ওপৰত বহুতেই লাগি আছে আৰু কেমেৰাত আপোনালোকে ধৰিব পাৰিছে নাই নাজানো। আৰু এইফালে ভিতৰৰ ফালে খুৰী সোমাই গ'ল আৰু আমলখি বুটলি দিছে। ভিতৰৰ ফালে বহুত হৈ আছে আমলখি, দেখিছেনে? আমলখি খকে দেখিল ধৰিলে এবাৰ। আমলখি আমলখি উঠি যাওক গছত, হিলাই দিয়কচোন গছজোপা। আলহী ৰিম্পী, এইফালে ৰিম্পী আজি আমাৰ ঘৰত থাকিবলৈ আহিছে, আলহী খাব আহিছে। তাৰ বহা ষ্টাইল দেখিছেনে ৰাইজসকল? ইমান লাজ কৰিছে। কান্দিয়ে দিব পাই। ভিডিঅ'টো আজি ইমানেই, আজি বিশেষ একো দেখাব নোৱাৰিলোঁ। ৰাতিপুৱা গ'লোঁ স্কুললৈ সৰস্বতী পূজাৰ কাৰণে আৰু আহি ভিডিঅ' বনাবলৈ নহ'লেই, কিবা কিবি কাম চাম কৰি থাকোঁতে গ'ল। আৰু এতিয়া মই ভাত বনাবলৈ লৈছোঁ, ভাত বনাবলৈ যোগাৰ কৰিছোঁ আৰু ভাত বনোৱা নাই এতিয়ালৈকে, বনাম। চব্জিখিনি বনাই লৈছোঁ আগতে, চব্জি মটৰ আলু এনেকৈ বনাইছোঁ, দেখাম বাৰু কেনেকৈ বনাইছোঁ আপোনালোককো। আৰু ঠিক আছে তেতিয়াহ'লে চাই থাকক। এইফালে চব্জি হৈ গ'ল মোৰ, মটৰ আলু এনেকৈ নিৰামিষ বনাইছোঁ আজি সৰস্বতী পূজা বুলি। আৰু মানুহজনে গান গাইছে, অলপ অলপ চাউণ্ড আহি আছে। চব্জিখিনি আগতে বনাই ল'লোঁ, ভাতখিনি পিছত বনাম বুলি, কিয়নো চব্জিখিনি জুইত বনাবলৈ বহুত টাইম লাগি যায়। সেইকাৰণে ভাতখিনিতো আগত বনালে ঠাণ্ডা হৈ যাব ন, সেইকাৰণে সোনকালে বনাই ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।